লগত আমুকটো লিংক কৰা, তামুকৰ লগত তামুকটো লিংক কৰা, এইবোৰতে মানে জীৱনবোৰ কেনেকৈ পাৰ হৈ গৈ আছে হয় নহয় বাৰু? সেইকাৰণে এতিয়া এইটো প্ৰব্লেমটো হ'ল বনাই লওঁ নতুনকৈ এজন যোগ্য হ'বা কিবা এটা কামৰ কাৰণে, নহ'লে একো কাম নাই। এটা বস্তু থাকি গ'লে তুমি একো কৰিব নোৱাৰা আৰু। I think to our 36 nong highway. This is a beautiful tree. This our auto stand and bus stand. Going bus stand. सीधा जाएंगे तो गुवाहाटी. This is taking to Sariali. And this is Rajapathar Road. I am staying here. I apply to job. Manusin akha. Yeah. And this is Piom. মই এপ্লাই কৰিবলৈ পালোঁ সেই দোকানত। মই এতিয়া এপ্লাই কৰিম আৰু তোমালোকে চাই দেখা খালি ইয়াত কম্পিউটাৰ অন কৰি আছে। সেয়া সেইটোতে হাজিৰ হৈ আছে। এপ্লাই কৰি লওঁ, তোমালোকে আৰু চাই থাকা আৰু। কেনেকুৱা খবৰ খাতি? ভাল। এতিয়া সি আমাৰ এপ্লাইটো কৰিব। নামটো কি আছিলে? পাহৰি থাকিলোঁ। ৰাকেশে এপ্লাই কৰিব। 26,000 ভেকেঞ্চি ওলাইছিলে নহয় 1 লাখৰ ভিতৰত। তাৰে এটা কৰিবলৈ আহিছোঁ আৰু কেনেকৈ কি লাগে, কেনেকৈ কি হয় চাই থাকা আৰু। ধুনীয়াকৈ লিংকটো অ'পেন কৰি আছে আৰু। বন্ধুসকল, মোৰ ইয়াত আকৌ এপ্লাই কৰোঁতে এটা প্ৰব্লেম হ'ল। সেই প্ৰব্লেমটো হ'ল মোৰ যোনটো এমপ্লয়মেণ্ট এক্সেছ ছাপোৰ্ট কৰা নাই। এখন মানে আপডেট কৰিব লাগে, কিন্তু আপডেট এতিয়া হোৱা নাই। মই নতুনকৈ এখন বনাই ল'ম আৰু ৰাকেশে এপ্লাই কৰি দিব। সেইকাৰণে এতিয়া এইটো প্ৰব্লেমটো হ'ল বনাই লওঁ নতুনকৈ বনাই পিনে আকৌ 25 চনলৈকে পাম ভেলিডিটি আৰু হৈ যাব। সেইকাৰণে বেছি নলয় 100 টকামান আৰু এতিয়া তোমালোকৰ লগতো হ'ব পাৰে। এনেকৈ চাই ল'বা আৰু দেই, ডিজিটেল লাগে বোলে এপ্লাই কৰোঁতে। এমপ্লয়মেণ্ট এক্সেছৰ চাৰ্টিফিকেটৰ কাম চলি আছে। টাইপিং আৰু কি লাগে, মাকৰ নাম, বাপেকৰ নাম আৰু হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ এডমিট আৰু মাৰ্কশ্বিট দুখনো লাগিব। হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ এয়া ছাবজেক্টবিলাক লিখিব লাগিব যে। আমি এবাৰ কৰিছিলোঁ এপ্লাই, ধৰণ চাৰ্ভাৰ ডাউন কাৰণে ৰিজেক্ট হৈ গ'ল। আকৌ এতিয়া নতুনকৈ কৰি আছোঁ আমি এটা কামকৈ দুবাৰ। হেল্ল' পাৰ্টনাৰ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি আকৌ নতুন এটা দিন, কাৰণ কালিকাতে মই কৰিছিলোঁ দুবাৰ এপ্লাই, কিন্তু দুবাৰো নহ'ল। কাৰণ এমপ্লয়মেণ্ট এক্সেছৰ যিখনটো চাৰ্টিফিকেটখন লাগেই, আৰু কালিকৈ চাৰ্ভাৰ ডাউন আছিলে। আকৌ আজিও আহিছিলোঁ, আজিও চাৰ্ভাৰ ডাউন। সেইকাৰণে মই এতিয়া আছোঁ লগৰ এটা ঘৰত, আমাৰ পিকেট বন্ধু তাত আছোঁহি আজি। সিহঁতৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো আজি, কাৰণ আহিলেও দোকান ক'লে মানুহ 2-3জনমান ৰখি আছিলে। চাৰ্ভাৰ ডাউন, সিহঁতৰো হোৱা নাই, মোৰো হোৱা নাই। কালিকাটো দুবাৰ আহি কৰিলোঁ, কালি উঠিছে আজি উঠিছে। কথাটো সেনেকৈ আৰু এইখন যদি নহয় তেতিয়া আমি কোনো এপ্লাই কৰিব নোৱাৰোঁ চৰকাৰী চাকৰিত। কাৰণ এইখনেই আমাক প্ৰমাণ কৰে যে আমি যে এটা আনএমপ্লয়, আমাৰ যে কোনো চাকৰি নাই, আমি নিবনুৱা, আমাক চাকৰি লাগে। সেইকাৰণে আমি এপ্লাই কৰিছোঁ। এইখন বহুতে প্ৰয়োজন। আৰু আগতে ভাবিছিলোঁ কৰিম পিনে, কিন্তু কিবা কিবি কাৰণত মানে এই এলাহ লাগিলে। পিছত কৰিম থৈ এনেই গোটেই পিছত থৈ নিদিবা, কাৰণ প্ৰব্লেম পটককৈ আহি যাব। 2-3 দিন আকৌ ৰখিবলগীয়া হৈ যায়গৈ। সেইকাৰণে যিকোনো কাম হওক ৰাখি নথবা। ভাটিবেলা কৰিম, আগবেলা কৰিম, লগৰ গ'লে কৰিম। লগৰ চব সময়তে নাপাবা তুমি, কোনোবাই যাব কোনোবাই নাযাব। আৰু লগৰ আশা কৰিব নালাগে চব সময়তে, বুজিছা। নিজে কৰিবা কাম, কিন্তু যিমানখিনি পাৰা লগৰ লগ ধৰিবা। যদি নাযায় নাই আৰু, কিন্তু সদায় আৰু লগ ধৰিব নালাগে, কাৰণ সদায়তো নাযাব ন। সেইটো কথা। তোমালোকে চোৱা, তোমালোকৰ প্ৰব্লেম হ'ব পাৰে এনেকুৱা, সেইকাৰণে সোনকালে গৈ পিনে কৰা। একেবাৰে শেষৰ দিনা থৈ নিদিবা, কিবা প্ৰব্লেম দেখা দিলে। তোমালোকে জানানে, জীৱনৰ অধিকটো সময় মাৰ্কশ্বিট, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড এইবোৰ জেৰেক্স কৰোঁতে আমাৰ জীৱনখিনি অনেক গৈ আছে, হয় নহয় বাৰু? সঁচাকৈ যিকোনো এটা কিবা কৰিব গ'লে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, মাৰ্কশ্বিট কি যে প্ৰয়োজন নহয় কোৱাচোন। এইবোৰ দিয়ে অধিকটো সময় লাগি আমুকৰ লগত আমুকটো লিংক কৰা, তামুকৰ লগত তামুকটো লিংক কৰা, এইবোৰতে মানে জীৱনবোৰ কেনেকৈ পাৰ হৈ গৈ আছে হয় নহয় বাৰু? আচৰিত একদম। মানে জীৱনটো বেলেগ এটা দিশত বেলেগেই চলাই আছে যেনিবা, তাৰ পিছে গৈ আছোঁ। এইটো নকৰিলে নহয়েই, আগবাঢ়িব নোৱাৰোৱেই, কেনেকৈ হৈ আছে ন? আচৰিত লাগে কেতিয়াবা ভাবিলে। কেতিয়াবা অকলে এনেকৈ ভাবি চাবাচোন যে কেনেকৈ হৈ আছে, কি হৈ আছে, কেনেকৈ গৈ আছে, যে কাকো মানে এৰি চলিব নোৱাৰি, বুজিছানে? প্ৰতিটো বস্তু তোমাৰ থাকিবই লাগিব, তাৰপিছতহে তুমি এজন যোগ্য হ'বা কিবা এটা কামৰ কাৰণে, নহ'লে
একো কামত নাই। এটা বস্তু থাকি গ'লে তুমি একো কৰিব নোৱাৰা আৰু সঁচাই বহুত আচৰিত। ইমানখিনি কথা ক'লোঁ, আশা কৰোঁ চবেই ভাল আছে। ঠিক আছে, বাই বাই। আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব এটা কৰি থৈ যাবা। নতুন নতুন ভিডিঅ' পাই থাকিব আৰু এনেকুৱাই, যদিহে তুমি ভাল পোৱা মোক তেতিয়া দেই। বাই বাই।